কপিলা সেইফালে ভাত খানা কিমান আগবাঢ়িলেগে খানা হৈছে আৰু ভাতটো আছে অকল ভাতটো আছে ন কি বনালে এনে আইটেমটো বহুত বনালে নমস্কাৰ সকলোকে আজি মই একদম নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি একদম মানে শোৱাৰ পৰা উঠি আহিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিয়া হৈছে মোক বাৰছোঁ কৰা নাই মোক সোধোৱা নাই আজি ঘৰত আছে মানে সকাম কিহৰ সকাম আৰু লগতে মানে ভোজো আছে কিহৰ ভোজ কিহৰ সকাম ভিডিঅ'টো লাহেকৈ চাই থাকক গম পাই থাকিব নে কি সেইটো কাৰণে সোনকালে উঠি গা পা ধুই ৰেডি ছোৱালী হে আজৰি মই দোকানৰ পৰা আহোঁগৈ নেকি চাহ খাবলৈ কিবা এটা লৈ আহোঁগৈ দোকানৰ পৰা দেই তাৰপিছত আহি ব্ৰাছ চাছ কৰিম নেকি অঁ ঐ দাদা অ' জোনদা দোকানলৈ আহোঁ মটৰ আছে নাই মটৰ আছে মটৰ গুচোৱা মটৰ কেইটকা এইবোৰ একেই নি দাম 10 টকা পোৱা পোৱা 10 গুচাই মেলি তুমি 1 কেজি যিমান দিয়ক আধা কেজি দিয়ক তাৰ ওলাব সিমান 10 টকা আনিবলৈ গৈছিলোঁ অকল বিস্কুটৰ পেকেট এটা কিন্তু চাওঁ বজাৰলৈ গৈ পেলাই মানে দোকানলৈ গ'লে 200 টকা এটা যে খৰচ হ'ব সেইটো খাটাঙেই মানে 200 টকাৰ ওপৰত খৰচ হৈ আহিছে মটৰে ডিমে বিলাহীয়ে পিঁয়াজে নহৰুৱে কি যে নোলায় নহয় দোকানলৈ গ'লে মুঠতে খৰচা বাহ খাওঁ ঐ লোৱা আৰু এই আজি ইয়াতে মানে সকাম ভাগ হ'ব ইয়াত পূৰা ভকতৰ কাৰণে নাৰিকল মানে কুঁহিয়া চুহিয়া চব ৰাখি থোৱা হৈছে এইফালে কলপাত পাচি চাচি চব ৰাখি থোৱা হৈছে আৰু এয়া ভোজৰ কাৰণে পূৰা দালি পাচলি এইবিলাক ৰেডি কৰা হৈছে মানে ইয়াতে হ'ব আজি সকামটো লগতে এইফালেও দেখাই দিছোঁ একদম পূৰা চৌকা খান্দি থোৱা হৈছে ভোজ বনাবৰ কাৰণে দুটা একদম ডাঙৰ ডাঙৰ আৰু এয়া খৰি ভকতেই বনাব মানে এতিয়া পূৰা সকলোখিনি আপোনালোকক থুলমূলকৈ দেখাই ল'লোঁ এতিয়া ময়ো গা পা ধুই লওঁগৈ আৰু এইখিনিতে মই কথা এটা ক'ব বিচাৰোঁ যে আকৌ এবাৰ কৈ দিছোঁ মানে যে মোৰ আগৰ যোনটো চেনেল আছিলে আপোনালোকৰ এইটো নতুন চেনেল হয় যোনে যোনে ভিডিঅ'টো আপোনালোকে চাই আছে মানে এইটো মোৰ নতুন চেনেল হয় প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগৰ চেনেলটো মোৰ পাৰ্মানেণ্টলি ডিলিট হৈ গৈছে সেইটো আৰু কেতিয়াও ঘূৰি নাহে যদি আপোনালোকে মোক ভাল পায় বা ভিডিঅ'বোৰ চাই পেলাই নি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ গোটেই ছাপোৰ্টটো দেখাব তেনেহ'লে একদম পূৰা ভিডিঅ'টো নহয় মানে চেনেলটো মোৰ ভাগত ছাবস্ক্ৰাইব কৰি লওক এই নতুন চেনেলটো গৰু চুৰ নেক্সটটো আৰু এটা কথা ক'বলৈ পাই খুব বেয়া লাগিছে মানে আমাৰ লগত থাকে যে মালদা ককায়েক মানে কালি ঢুকালে এয়া কালি ইয়াতে মানে অন্তিম সংস্কাৰ কৰা বুলি কয় যে মানে খৰি দিয়া হ'ল বুলি কোৱা হয় ইয়াতে খৰি চৰি দিলোঁ কিন্তু এইবিলাক ক্ষেত্ৰত ভিডিঅ' বনাবলৈ বেয়া লাগে নহয় বেয়াও কথা এইবিলাক ভিডিঅ' বনাই মেলি হেৰি কৰি থোৱাটো কিন্তু এই ভিডিঅ'টোৰ মাজতে মই আপোনালোকক কৈ দিলোঁ যে মালদা ককায়েক ঢুকালে সেইটো কাৰণে মালদাক আৰু চেনেলত এতিয়া মানে বহুত দিনৰ কাৰণে মোৰ লগত নেদেখায় কিন্তু মালদা নতুন চেনেলটো আছেতো সেইটোত আপোনালোকে দেখি থাকিব গা পা ধুই লওঁ আৰু কিহৰ খানানো আজি কিহৰ খানা নহয় আজি আচলতে আজি কিহৰনো ভোজ সেইটো আপোনালোকক অলপ পাছতে মই জনাই দিম মানে গা ধোৱাৰ আগতে মই ইহঁতক এটা ছাৰপ্ৰাইজ দিম ভাবিছোঁ মানে ইহঁতক তহঁতি কিবা এটা কৈ দিবি দেই ৰাইজক অঁ ৰবি এতিয়া এয়া মোৰ দোকানৰ এয়া মাল এটা দিম কি বুলি কবি আৰু ল নতুন ভিডিঅ'টো 50-50 কে দিব আপুনি নাজানিলে ক'বলে এতিয়া ল'ৰাটোৱে ক'ব দেই আমাৰ পোৱালীয়ে ক'ব ক মাইনা চেনেলটো 50 কে ব্লগটো বনাইছে বা 50 কে কৈ দিব নমস্কাৰ এটা দি দে নমস্কাৰ নমস্কাৰ জ্ঞানত ফুকন 50 কে কৰি দিব 50 কে কৈ দিব সোনকালে দেই আহিছে আমাৰ মাইনা দা ভিডিঅ'টো আকৌ ঘূৰাই আনি ছাবস্ক্ৰাইব কৰি দিব এইটো ল 50 কে কৰি দিব বুলি ক 50 কে কৰি দিব নমস্কাৰ কৰে চবেই এতিয়া নমস্কাৰ দে 50 কে কৰি দিবা জলদি মাইনা দা মোক ছাতি চকলেটটো দিছিলে কালিও দিছিলে আজি খুৱাব আৰু কাইলৈ খুৱাব
এতিয়া চবে একেলগে ক 50K জলদি কৰি দিয়ক বুলি ক পানী লাগিব ব'লা অঁ আজি ৰান্ধনি আপুনি নি হয় নি হয় অ' বৰকে আহি পাতিয়ে দিলে আছো সেইফালে পুৰা পাচলি কাটি আছে ৰাইজে খানাটো ভাল হ'ব লাগিব আকৌ হে অঁ আপুনি ৰান্ধনি কেতিয়াবা হ'ল বহুত টাইমৰ পিছত এতিয়া গাটো ধুই ললো আৰু গাটো ধুই ভিডিঅ'টো মানে বহুত দেৰিকে আকৌ মানে ৰিষ্টাৰ্ট কৰি দিছো মানে এইটো কাৰণে টাইমটো মানে গুচি গ'ল যে আমাৰ মাজত এটা আমাৰ দুটাৰ মাজত আজি বহুত ভাল খবৰ এটা আহিলে মানে আৰু সেই ভাল খবৰটো আপোনালোকক দিব লক্ষ্মী চেনেলত মানে এইটো ভিডিঅ' দিয়াৰ পিছত আৰু মানে ধৰক কাইলৈ পৰহিলে কোনোবা এদিন আপোনালোকে পাই যাব আৰু লক্ষ্মী চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কি ক'ম মানে ছাবস্ক্ৰাইব ৰখি গৈছে মোৰ মানে কৈ দিও লাগিছে হয় নাই ই গম নাপায় বাৰু ই সৰু ল'ৰা যে মানে চেনেলটো বহুত ছাবস্ক্ৰাইব কৰি থৈছে বহুত ছাপোৰ্ট কৰি থৈছে সেইটো কাৰণে বহুত ভাল লাগে তাত গৈ আপোনালোকে সেই ভিডিঅ'টো পাব আৰু আজি আমাৰ সকামটো কিহৰ হয় কি হয় আৰু কিনো হৈছে মানে সেইটো আপোনালোকক অকণমান দেখাই দিওঁগে কেনেকুৱা কি হৈ আছে বলক তেন্তে পুৰা পৰিয়ালৰ চব মানুহ আহিছে এইফালে মানে হেৰি চেৰি থৈ দিছে বাইক চাইক আৰু এইফালে পুৰা ভকতসকল আহি গ'ল সেৱা কৰি লৈছে পুৰা ফল মূল কাটি শৰাই সজাই পুৰা ৰেডি এইফালে আমাৰ সকাম এতিয়া আৰম্ভ পুৰা ধুনীয়াকৈ হৈ যাব এয়া দেখাই দিছোঁ শৰাই বুট মগু প্ৰসাদ পুৰা ধুনীয়াকৈ সজাই ৰেডি কৰি ল'লে আৰু মায়ে পুৰা ভকতক চাহ দি আছে এয়া সেইফালে ভাত খানা কিমান আগবাঢ়িলেগে খানা হৈছে আৰু এই ভাতটো আছে অকল ভাতটো আছে ন কি বনালে এনে আইটেমটো বহুত বনালো আলু এইবোৰ দালি ভাজি কিবা কিবি আছে আৰু লাষ্টত দেখুৱাম এতিয়া পুৰা ভাত দি দিছে আৰু শেষত এয়া নাম ধৰিলে সেৱা জনালে সকলোৱে একদম পুৰা নাম সামৰি ল'লে এতিয়া ধুনীয়াকৈ প্ৰসাদ বিলাব আৰু আমি সকলোৱে প্ৰসাদ ল'ম এয়া দেখিছে ন প্ৰসাদ বিলাই আছে বাহিৰত মানে মানুহ কাৰণ জেগাটো সৰু যে সেইটো কাৰণে অকল ভকতকেইজনে ভিতৰত বহিব পাৰে আৰু বেলেগ বাকী মানুহখিনি বাহিৰতে বহিছে আৰু এনেকৈ খুৰীয়ে পুৰা এয়া বুট মগু নাৰিকল তিয়ঁহ ফলহা এইখিনি গোটেইখিনি সকলোকে দি আছে আৰু এয়া দেখিছেনি এয়া আমালৈও আহি গ'ল এতিয়া মোৰ প্ৰসাদত থকা এই নাৰিকল পিছে মেইন আৰু তাকো হৈ পৰিছে দেখিছেনি মই বোলো উঠাই দিয়ক অঁ তাৰপাছত লাহেকৈ এয়া অন্নমুঠিও বাঢ়ি দিলে মানে ভাত বাঢ়ি দিলে আমাৰ পোৱালীয়ে খালি চেণ্ডেলে ভিতৰলৈ সোমাই যাব লৈছে সৰুতে সকলোবোৰ উৎপতীয়া থাকেই বাৰু তেওঁলোকক ভগৱানে কেতিয়াও দায় দুখ নধৰে আমাকে ধৰিব আৰু ইয়াৰ শেষত একেবাৰে লাষ্টত মানে গধূলি টাইমত আমাক খোৱা পাল পৰিছে এয়া বহি আছোঁ ধুনীয়াকৈ আৰু এয়া প্ৰেছাৰ কুকাৰত লাষ্টত ভাত উঠাই দিবলগীয়া হৈছে মোকো বাঢ়ি দিলে ধুনীয়াকৈ মই বোলো অকণমান দেখাই দিওঁ কিনো আছিলে ভোজত এয়া আছিলে উখোৱা চাউলৰ ভাত 2 হাতা লৈ ল'লোঁ কাৰণ লোকচান কৰিলে ঘৰৰ ভাতটো গৰু পিতন দিব এয়া আলু ফ্ৰেঞ্চবিন কিবা কিবি ভাজি পাত দুখিলা পৰিছিলে এখিলা লক্ষ্মীক দি দিলোঁ আৰু আহি গ'লে এয়া মৰমৰ চালাড আৰু এয়া স্পেচিয়েল এইটো আচাৰ মানে কিনা আচাৰটোৰ লগত ঘৰৰ আচাৰ মিক্স কৰি ধুনীয়া এটা সোৱাদপূৰ্বকজনক কৰি দিয়া হৈছে তাৰপাছত আহি গ'লে এয়া চাটনি পিয়াৰ কি চাটনি পিয়াৰ কি চাটনি চাখা দে পিয়া সেনেকুৱা এটা চাটনি আহি গৈছে এয়া মোলেও অকণমান পৰিলে তাৰপিছত 2খন পাপৰ দিব বুলি ভাবিছিলোঁ কিন্তু এখনে দিলে তাৰপিছত এইটো চবৰে ফেভৰেট লেবৰা ভাজি আৰু এয়া কাঠআলু দিয়া মাটিমাহ অকণ গাইছ কা দেখি লোভ লাগিছে জনাব দেই লাষ্টত ইমানেই খালোঁ মানে এয়া প্ৰেছাৰত ভাত উঠাই আকৌ মোক দিবহিলগীয়া হৈছে গাইছ মই বোলো এটাই নহ'ব 2টা মোক লাগিবই লাগিব আৰু এয়া গৰম ভাত আকৌ দি দিয়া হৈছে সেইটো কাৰণে এলাহটো মোৰ গাইছ বাঢ়িছে গম পাইছে কালি একদম ধুনীয়াকৈ পুৰা সকাম ভাগ হৈ গ'ল আৰু আজি আপোনালোকৰ কালি হৈ গ'ল কালি ভিডিঅ' আৰু নবনালোঁ আমনি লাগিলে মানে এলাহ লাগিলে ভাগৰো লাগিলে এলাহটোৱে খাই দিছে আৰু এয়া এতিয়া লক্ষ্মীয়ে কাপোৰ মেলিব আহিছে এইটোতো দাঙিব নোৱাৰে সেইটো কাৰণে মানে মই লৈ আহিছোঁ আৰু কালি সকামটো কিহৰ আছিলে কৈ দিওঁ কালি সকামটো আছিলে শ্ৰাদ্ধ হয় ককাৰ দেউতাকৰ মানে ককাই এতিয়া মানে অকণমান বিচনাত পৰি আছে কিন্তু তেওঁ বুলি মানে ককাৰ দেউতাকৰ সেই শ্ৰাদ্ধভাগ কালি প্ৰতি বছৰে মানে আমাৰ তাত পাতে খুৰাহঁতৰ ঘৰতে পাতে সেইটো কাৰণে সেইটো খুৰাহঁতৰ লগত মিলি কৰি কিবা কৰি পাতে আৰু মানে ৰ'ব দেই আৰু এয়া আৰু আপোনালোকক কৈছিলোঁ যে এটা ভাল খবৰ আহি আছে সেইটো লক্ষ্মী চেনেলত আহি থাকিব এয়া এতিয়া গধুৰ বস্তু দাঙিব নোৱাৰে কাৰণে মই এই কাপোৰখিনি মানে তাইক দিছোঁ তাই মেলিব যেন তেন কৰি
আৰু আজিলৈ বাই বাই। নেক্সট এটা ধুনীয়া ভিডিঅ' লৈ পেলাই আপোনালোকৰ লগত আগত আকৌ উপস্থিত হ'মহি। সেইটো কাৰণে চেনেলটো আগৰ চেনেলটো নাই যেতিয়া এইটো চেনেলে ছাবস্ক্ৰাইব কৰি লওক জল্দি 10K বুলি নকওঁ, ডাইৰেক্ট 50K কৰি দিয়ক সোনকালে। আজিলৈ বাই। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।